নমস্কাৰ প্ৰিয় অসমবাসী ৰাইজ, মই আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ আগবঢ়াইছোঁ অসমীয়া সন্ধি সম্পৰ্কে। আমি জানো সন্ধি কাক বোলে, অৰ্থাৎ দুটা শব্দৰ মিলনকে সন্ধি বুলি কোৱা হয়। আৰু ভাষা বিজ্ঞানৰ মতে অচৰাচৰিকৈ থকা দুটা শব্দৰ মাজত প্ৰথম শব্দটোৰ শেষ বৰ্ণ আৰু দ্বিতীয় শব্দৰ আদি বৰ্ণৰ মিলনকে যি সন্ধি হয় বা যি মিলন হয় তাকে সন্ধি বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি ইয়াত দেখুৱাম দেৱ যোগ ইন্দ্ৰ, অৰ্থাৎ আচলতে দেৱ বুলি ক'ব নালাগিব। সংস্কৃত নিয়ম মতে দেৱ যোগ ইন্দ্ৰ দেৱেন্দ্ৰ, হিম যোগ আলয় হিমালয়। ইয়াতে আমি দেখা পাইছো দেৱ অ আৰু ই মিলি এ হৈছে, বা অ আৰু আ মিলি ইয়াতে আ হৈছে, গতিকে ই হল সন্ধি। আৰু সন্ধি সদায় ধ্বনি বা বৰ্ণৰ মাজত হয়। আৰু ভাষা বিজ্ঞানৰ মতে ই আচলতে ধ্বনি বিজ্ঞানৰ অন্তৰ্গত, অৰ্থাৎ সন্ধি সদায় ধ্বনি বিজ্ঞানৰ অন্তৰ্গত। কাৰণ সন্ধি হৈছে ধ্বনি বা বৰ্ণৰ মাজত যিহেতু মিলন, আৰু সেইকাৰণে ই ধ্বনি বিজ্ঞানৰ অন্তৰ্গত। আমি সন্ধি পাইছো সংস্কৃত নিয়ম অনুসৰি তিনি প্ৰকাৰৰ: স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। আমি পোনপ্ৰথমতে আপোনালোকক জনাম স্বৰ সন্ধি কাক বোলে। স্বৰবৰ্ণ আৰু স্বৰবৰ্ণৰ মাজত হোৱা সন্ধিক বা মিলনক স্বৰ সন্ধি বুলি কোৱা হ'ব। স্বৰ সন্ধি ইতিমধ্যে নিয়ম আমাৰ সংস্কৃত ভাষা মতে বহুতখিনি পাইছো, আৰু সেইমতে মই আপোনালোকৰ সন্মুখত অৱগত কৰিম। অ আৰু আ মিলি আ হয়, যেনে হিম যোগ আলয় হিমালয়, যেনেকা ভয়াতুৰ মেঘালয় নৰকাসুৰ, একেই কথা। অ আৰু আ মিলি আ হ'ব। তাৰপিছত অ আৰু অ মিলি আ হ'ব, যেনে জলযোগ অধিপতি জলাধিপতি, ঠিক তেনেদৰে দেশান্তৰ দেৱাসুৰ বা বকাসুৰ, একে কথা। আ আৰু আ মিলি আ হৈছে, যেনে বিদ্যাযোগ আলয় বিদ্যালয়, মহাযোগ আনন্দ মহানন্দ, ৰামাযোগ আনন্দ ৰামানন্দ, মহাযোগ আশয় মহাশয়। তাৰপিছত আ আৰু অ মিলি আ হৈছে, যেনে মহাযোগ অৰ্ঘ মহাৰ্ঘ, কথামৃত আশাতীত, সীমান্ত আশানুৰূপ। তাৰপিছত আমি এইবাৰ পাম আমি ই আৰু ই, অৰ্থাৎ হৰ্ষই আৰু হৰ্ষই মিলি দীৰ্ঘই হৈছে, যেনে মুনিযোগ ইন্দ্ৰ মনীন্দ্ৰ, ঠিক তেনেদৰে গিৰীন্দ্ৰ ৰবীন্দ্ৰ কবীন্দ্ৰ। হৰ্ষই আৰু দীৰ্ঘই মিলি দীৰ্ঘ হৈছে, যেনে পৰিযোগ ইক্ষা পৰীক্ষা প্ৰতীক্ষা। দীৰ্ঘই আৰু দীৰ্ঘই মিলি দীৰ্ঘ হৈছে, যেনে গৌৰীযোগ ঈশ্বৰ গৌৰীশ্বৰ। দীৰ্ঘই আৰু হৰ্ষই মিলি দীৰ্ঘই হৈছে সতীযোগ ইন্দ্ৰ সতীন্দ্ৰ বা বলীন্দ্ৰ। তাৰপিছত হৰ্ষ আৰু হৰ্ষ মিলি দীৰ্ঘ হৈছে মৰুযোগ উদ্যান মৰুদ্যান, কটুযোগ উক্তি কটুক্তি বা গুৰুযোগ উপদেশ গুৰুপদেশ। কিন্তু এইখিনিতে এটা ক'বলগীয়া বা জানিবলগীয়া যে যেতিয়া আমি কটুক্তি লিখিম ই সদায় দীৰ্ঘকাৰ লিখিম, অৰ্থাৎ উ মিলি উ হৈছে কটুযোগ উক্তি কটুক্তি। কিন্তু আমি মৰুদ্যান লিখোতে সদায় মৰুযোগ উদ্যান, যদিও ই হৰ্ষৌকাৰে এইদৰে ৰূপটো দেখুওৱা হৈছে, কিন্তু আমি ইয়াত উত্তাৰণ হ'ব সদায় দীৰ্ঘ উ, মৰুদ্যান। অৰ্থাৎ দ্বিতীয় যিটো আমাৰ উ, আমি স্বৰবৰ্ণ ইতিমধ্যে আলোচনা কৰিছো। উ হৈছে জিভাৰ স্থান অনুযায়ী সি সদায় উচ্চ, আৰু সেইকাৰণে উচ্চলৈ গতি কৰে, অৰ্থাৎ ই সদায় দীৰ্ঘ উ লৈ গতি কৰে, সেইকাৰণে মৰুদ্যান বা গুৰু উপদেশ। লিখোতে আমি হৰ্ষ উকাৰ এইদৰে আমি লিখো। এইবাৰ চাব হৰ্ষ আৰু হৰ্ষ মিলি দীৰ্ঘ হৈছে, লঘু যোগ উৰ্মি লঘুৰ্মি, বায়ু যোগ উৰ্মি বায়ুৰ্মি। 3 নম্বৰ চাব অ আৰু ই মিলি বা অ আৰু দীৰ্ঘই মিলি এ হৈছে, যেনে নৰযোগ ইন্দ্ৰ নৰেন্দ্ৰ,
দেৱযোগ ইন্দ্ৰ দেৱেন্দ্ৰ বা পৰমযোগ ঈশ্বৰ পৰমেশ্বৰ দেৱযোগ ঈশ্বৰ দেৱেশ্বৰ পৰমেশ্বৰ আৰু দেৱেশ্বৰ দীৰ্ঘই হ'ব আ যোগ ই অথবা আ আৰু দীৰ্ঘই মিলি এ হৈছে যথাযোগ ইষ্ট যথেষ্ট হস্ৰই মহেন্দ্ৰ হস্ৰই মহেন্দ্ৰ আৰু মহেশ্বৰ মহাযোগ ঈশ্বৰ দীৰ্ঘই হ'ব গতিকে মহেশ্বৰ আৰু ৰমাযোগ ইছ ৰমেশ হ'ব এবাৰ অ যোগ উ মিলি অথবা অ যোগ দীৰ্ঘ মিলি ও হৈছে যেনে সমযোগ উচিত সমচিত আৰু শীত যোগ উষ্ণ শীতোষ্ণ সমযোগ উচিত দীৰ্ঘও হ'ব সমযোগ উচিত সমুচিত বা হিতোপদেশ যোগ হিত যোগ উপদেশ যোগ হিতোপদেশ হ'ব আ আৰু হ্ৰস্বউ আৰু আ আৰু দীৰ্ঘ মিলি ও হৈছে যেনে যথাযোগ উপযুক্ত যথোপযুক্ত যথাযোগ উচিত যথোচিত হ্ৰস্বউ হ'ব এই দুটা আৰু মহাযোগ উদয় দীৰ্ঘ হ'ব মহোদয় আৰু কথা যোগ উপকথন কথোপকথন এইটো দীৰ্ঘ হ'ব তাৰপিছত অ যোগ ৰি বা আ যোগ ৰি ৰেপ হৈছে যেনে দেৱযোগ ঋষি দেৱৰ্ষি সপ্তৰ্ষি মহৰ্ষি আৰু ৰাজৰ্ষি এনেকৈ হৈছে তাৰপিছত আ আৰু এ অথবা আ আৰু অ আৰু এ আৰু আ আৰু এ মিলি ঐ হৈছে যেনে হিত যোগ এষি হিতৈষি জন যোগ এক জনৈক তথাযোগ এব তথৈব তথাযোগ এবছ তথৈবছ অ আৰু ঐ মিলি অথবা আ আৰু ঐ মিলি ঐ হৈছে যেনে মতযোগ ঐক্য মতৈক্য মহাযোগ ঐৰাৱত মহিৰাৱত আৰু ৰাজযোগ ঐশ্বৰ্য ৰাজৈশ্বৰ্য এইটো হৈছে অ যোগ অ মিলি বা অ যোগ ঔ মিলি ঔ হৈছে যেনে জল যোগ ঔঘ জলৌঘ জল যোগ ঔকা জলৌকা বা বন যোগ ঔষধি বনৌষধি এইদৰে হৈছে হস্ৰই আৰু অ মিলি ইয়কাৰ হৈছে বা ইয় হৈছে যেনে অতি যোগ অধিক অত্যধিক ইয়াতে ই আৰু ইয়াতে অ অত্যধিক আৰু ই আৰু আ মিলি ইয় হৈছে যেনে অতি যোগ অধিক অতি যোগ আদি ইত্যাদি বা অতি যোগ আচাৰ অত্যাচাৰ হৈছে হস্ৰই আৰু উ মিলি ইয় হৈছে যেনে প্ৰতিযোগ উত্তৰ প্ৰত্যুত্তৰ ইয়াতে ই প্ৰতিৰ ই আৰু উত্তৰ উ মিলি ইয় হৈছে প্ৰত্যুত্তৰ তাৰপিছত অভিযোগ উদয় অভ্যুদয় হৈছে হস্ৰই আৰু এ মিলি ইয় হৈছে যেনে প্ৰতিযোগ এক প্ৰত্যেক তাৰপিছত এ আৰু আ মিলি অয় হৈছে যেনে সে যোগ অন শয়ন বা নয়ন নে যোগ অন নয়ন হৈছে ঐ যোগ অ মিলি আই হৈছে যেনে গৈ যোগক গায়ক বা নে যোগক নায়ক হৈছে আপোনালোকে চাব পাৰিছে এয়া হল স্বৰসন্ধিৰ বিভিন্ন উদাহৰণ শতযোগ অব্দ শতাব্দ গোলযোগ অৰ্থ গোলাৰ্থ হস্তযোগ অক্ষৰ হস্তাক্ষৰ লাভযোগ অলাভ লাভালাভ শৃংখলযোগ আবদ্ধ শৃংখলাবদ্ধ জীৱনযোগ আলেখ্য জীৱনালেখ্য চিত্তযোগ আকৰ্ষক চিত্তাকৰ্ষক মন্ত্ৰণালয় মন্ত্ৰণালয় যাত্ৰাযোগ অভিনয় যাত্ৰাভিনয় দিল্লীযোগ ঈশ্বৰ দিল্লীশ্বৰ স্ত্ৰীযোগ ইছ শ্ৰীশ ভৱযোগ ইন্দ্ৰ ভৱেন্দ্ৰ ইতৰযোগ ইতৰ ইতৰেতৰ যথাযোগ ইচ্ছা যথেচ্ছা তাৰকাযোগ ঈশ্বৰী তাৰকেশ্বৰী পাদযোগ উদক পদদক গংগাযোগ উদক গংগাদক বিদ্যাযোগ উৎসাহী বিদ্যাৎসাহী মহাযোগ উৎসৱ মহোৎসৱ মহাযোগ উদৰ মহোদৰ এক যোগ এক একৈক পৰমযোগ ঈশ্বৰ পৰমযোগ ঐশ্বৰ্য পৰমচৰ্য উত্তমযোগ ঋণ উত্তমৰ্ণ ভোগযোগ ঋত ভোকাৰ্থ ক্ষুধাযোগ ঋণ ক্ষুধাৰ্থ তৃষ্ণাযোগ ঋত তৃষ্ণাৰ্থ শোকযোগ ক্ষুধাৰ্থ শোকাৰ্থ শীতযোগ ঋত শীতাৰ্থ প্ৰতিযোগ অহ প্ৰত্যহ নদীযোগ অম্বু নদ্যম্বু উপৰিযোগ উপৰি উপৰ্যুপৰি এইখিনি হল স্বৰসন্ধিৰ বিভিন্ন উদাহৰণ এইবাৰ আমি আলোচনা কৰিম ব্যঞ্জন সন্ধি সম্পৰ্কে ব্যঞ্জন সন্ধি কাক বোলে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলি যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বুলি কোৱা হয় ইয়াতে আমি উদাহৰণ পাইছো দিগ যোগ অন্ত দিগন্ত
ক আৰু অ মিলি ইয়াতে গ হৈছে উদ্যোগ ভিত উদ্ভিদ ইয়াতে ত আৰু ভ মিলি দ আৰু ভ যুক্ত হৈছে উদ্যোগ লেখ উল্লেখ ত আৰু ল মিলি ল যুক্ত হৈছে ডাকযোগ গাড়ী ডাকগাড়ী ক আৰু গ মিলি ক গ যুক্ত হৈছে পাকযোগ ঘৰ পাকঘৰ ক আৰু ঘ মিলি ক ঘ হৈছে বুধযোগ বাৰ বুধবাৰ ভ আৰু ব মিলি ভ ব যুক্ত হৈছে উদ্যোগ পৰি তৎযোগ উপৰি তদুপৰি ত আৰু উ মিলি দ উ হৈছে গমযোগ তব্য গন্তব্য ম আৰু ত মিলি ন আৰু ত যুক্ত হৈছে সংযোগ লগ্ন সংলগ্ন ইয়াত ম আৰু ল মিলি উ আৰু ল যুক্ত হৈছে বাগযোগময় বাংময় বা বাংময় ক আৰু ম মিলি গম যুক্ত বা উঙম যুক্ত হৈছে তদ্যোগ হিত তদ্ধিত ত আৰু হ মিলি দ আৰু ধ যুক্ত হৈছে ক্ৰিযোগ অন্ত কৃদন্ত ৰি আৰু অ মিলি ৰি আৰু দ ইয়াত হৈছে পৰিযোগ ছন্ন পৰিচ্ছন্ন ই আৰু ছ মিলি ই হৈছে অৰ্থাৎ ই আৰু দ্বিতীয় ছ যুক্ত হৈছে সংযোগ কীৰ্তন সংকীৰ্তন ম আৰু ক মিলি উ আৰু ক যুক্ত হৈছে সমযোগ তান সন্তান ম আৰু ত মিলি ন আৰু ত যুক্ত হৈছে বৃযোক্তি বৃষ্টি মধ্যাহ্ন আৰু ত মিলি মধ্যাহ্ন আৰু ত যুক্ত হৈছে উদ্যোগ চাৰণ উচ্চাৰণ ত আৰু চ মিলি চ ডাবল চ অৰ্থাৎ চ চ যুক্ত হৈছে সমযোগ কৃত সংস্কৃত অৰ্থাৎ ম আৰু ক মিলি উং আৰু দন্ত্য শ ক যুক্ত হৈছে সমযোগ গতি সংগতি ম আৰু গ মিলি উং গ যুক্ত হৈছে গতিকে দেখা যায় যে বহুত কেইটা ব্যঞ্জন ধ্বনিৰ উদাহৰণত যিদৰে সমযোগকৃত সংস্কৃত ইয়াতে কি হৈছে ম আৰু ক মিলি ইয়াতে নতুনকৈ উঙ দন্ত্য শ আৰু ক যুক্ত হৈছে এইদৰে বহুত কেইটা উদাহৰণ আমি মানে যিটো ধ্বনি থাকে অৰ্থাৎ যিটো ব্যঞ্জন ধ্বনি থাকে সেই ব্যঞ্জন ধ্বনিটোৱে অন্য এটা ব্যঞ্জন ধ্বনিলৈ মানে ৰূপান্তৰিত হয় আৰু ইয়াত দেখা গৈছে আমি বেছিভাগ ব্যঞ্জন সন্ধিৰ উদাহৰণত ব্যঞ্জন বৰ্ণৰ বৰ্ণনাবিলাক দিছো আৰু এটা মাত্ৰ উদাহৰণ দেখুৱাইছো মানে ইয়াতে দিয়া হৈছে যে ব্যঞ্জনৰ লগত ব্যঞ্জন অথবা স্বৰ বৰ্ণৰ ব্যঞ্জনৰ লগত স্বৰ বৰ্ণ মিলি যি সন্ধি হয় ইয়াতে আমি দেখাইছো হৰ্ষই আৰু দ্বিতীয় ছ হৰ্ষই হৈছে স্বৰবৰ্ণ বা স্বৰধ্বনি আৰু দ্বিতীয় ছ হৈছে ব্যঞ্জন ধ্বনি বা ব্যঞ্জন বৰ্ণ মিলি ইজ হৈছে আৰু এইদৰে বহুত কেইটা উদাহৰণত ব্যঞ্জন ধ্বনি আৰু স্বৰধ্বনি বা ব্যঞ্জন ধ্বনি মিলি যুক্ত হৈছে আৰু এইদৰে আমি দেখুৱাব পাৰিছো যে ব্যঞ্জন ধ্বনি আৰু ব্যঞ্জন ধ্বনি মিলি ব্যঞ্জন সন্ধি হৈছে আৰু স্বৰ সন্ধি আৰু ব্যঞ্জন ধ্বনি মিলি ব্যঞ্জন ধ্বনি হৈছে এইখিনিয়ে এইবাৰ আমি আলোচনা কৰিম ব্যঞ্জন সন্ধিৰ বিভিন্ন উদাহৰণ ইয়াত চাব আপোনালোকে আযোগ সাধন আচ্ছাদন নিযোগ অন্ত নিজন্ত সমযোগ ৰাজযোগ নি সম্ৰাজ্ঞী প্ৰযোগ ক্ৰিযোগ ত প্ৰকৃষ্ট চলযোগ চিত্ৰ চলচিত্ৰ উদ্যোগ মাত উন্মাত সযোগ উপদেশ সদুপদেশ উদ্যোগ মত্ত উন্মত্ত সযোগ জন সজ্জন ৰাজযোগ নি ৰাজ্ঞী উদ্যোগ হত উদ্ধত উদ্যোৎসাহ উৎসাহ সমযোগ হাৰ সংহাৰ উদ্যোগ হাৰ উদ্ধাৰ কিমযোগটো কিন্তু যোগ ন যজ্ঞ চিৎযোগময় চিন্ময় সমযোগকৰ শংকৰ সমযোগকৰণ সংস্কৰণ সংকৰণ সমযোগকাৰ সংস্কাৰ উদ্যোগ যাপন উদযাপন ভযোগন ভৱন লোকযোগ অৰণ্য লোকাৰণ্য
সমযোগ অন্বয় বা নয় সমন্বয়, ফলযোগ অফল ফলাফল, মহাযোগ আত্মা মহাত্মা, অন্যযোগ অন্য অন্যান্য, ভোগযোগ ইন্দ্ৰ ভোগেন্দ্ৰ, অতিযোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়, মতযোগ অন্তৰ মতান্তৰ, বৃহৎযোগ পতি বৃহস্পতি, নযোগ মাৰ্জিত অমাৰ্জিত, ভৌযোগ উক ভাবুক। ইয়াতে ভোগযোগ ইন্দ্ৰ কেতিয়াবা ভোগেন্দ্ৰ হ'ব পাৰে, কিন্তু নহয় ভোগেন্দ্ৰ। তাৰপিছত অতিযোগ ইন্দ্ৰিয় ইয়াতে কেতিয়াবা ইয়াতে তৎ দীৰ্ঘিকাৰ জেগাত হিচিকে থাকিব পাৰে, এইটো নহ'ব, কিন্তু দীৰ্ঘিকাৰ হ'ব অতীন্দ্ৰিয়। তাৰপিছত মহানযোগ আত্মা মহান আত্মা হ'ব পাৰে, কিন্তু নহয় মহান যোগ আত্মা মহাত্মা। গতিকে এই ধৰণে প্ৰশ্নসমূহ আৰু ইয়াৰ সমাধানসমূহ ইয়াতে পাব। গতিকে আপোনালোকে ধুনীয়াকৈ পঢ়িব বা লক্ষ্য কৰিব। এই হ'ল ব্যঞ্জন সন্ধিৰ বিভিন্ন উদাহৰণ। এইবাৰ আমি আলোচনা কৰিম বিসৰ্গ সন্ধি সম্পৰ্কে। বিসৰ্গ সন্ধি কাক বোলে? স্বৰবৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত বিসৰ্গ ধ্বনিৰ মিলন হলে যি সন্ধি হয় তাকে বিসৰ্গ সন্ধি বোলে। বিসৰ্গ সন্ধি ব্যঞ্জন সন্ধিৰ ভিতৰত ধৰা হয়, কাৰণ বিসৰ্গ সদায় মানে ব্যঞ্জন ধ্বনিৰ তালিকাত আমি লিখো, সেইবাবে। ইয়াতে আমি উদাহৰণ হিচাপে পাইছো নিযোগচয় নিশ্চয়। ইয়াতে বিসৰ্গৰ লগত চ প্ৰথম চ ইয়াতে যুক্ত হৈ তালিবেশ আৰু চ যোগ হৈ তালিবেশ চ যুক্ত হৈছে। নিযোগ থুৰ নিষ্ঠুৰ বিসৰ্গৰ লগত ঠ যুক্ত হৈ মধ্যমা চতুস্থ হৈছে। নিযোগ ৰৱ নীৰৱ বিসৰ্গৰ লগত ৰ যোগ হৈ অকল ৰ হৈছে। দুযোগ ঘৰ দুৰ্ঘৰ বিসৰ্গৰ লগত খ যুক্ত হৈ ৰ হৈছে, অৰ্থাৎ ৰেৱ হৈছে। পুৰযোগ হিত পুৰোহিত বিসৰ্গৰ লগত হ যুক্ত হৈ কেৱল হ হৈছে। নিযোগ কিন নিকিন বিসৰ্গৰ লগত ক হৈ কেৱল ক হৈছে। পুৰযোগ কাৰ পুৰস্কাৰ বিসৰ্গৰ লগত ক যোগ হৈ দন্ত্য ক যুক্ত হৈছে। নমযোগকাৰ নমস্কাৰ ইয়াতে বিসৰ্গৰ লগত ক যোগ হৈ দন্ত্য আৰু ক যুক্ত হৈছে। নিযোগ আভৰণ নিৰাভৰণ বিসৰ্গৰ লগত অ যুক্ত হৈ কেৱল ৰ হৈছে। মনোযোগ থ মনস্থ ইয়াত বিসৰ্গৰ লগত থ যুক্ত হৈ দন্ত্য আৰু থ যুক্ত হৈছে। নিযোগ অপৰাধ নিৰপৰাধ ইয়াতে বিসৰ্গৰ লগত অ হৈ ৰ হৈছে কেৱল। দুযোগ চিন্তা দুশ্চিন্তা বিসৰ্গৰ লগত প্ৰথম চ হৈ যোগ হৈ প্ৰথম চ কেৱল হৈছে। নিযোগ ৰস নিৰস বিসৰ্গৰ লগত ৰ যুক্ত হৈ কেৱল ৰ হৈছে। নিযোগ তেজ নিস্তেজ বিসৰ্গৰ লগত ত যোগ হৈ দন্ত্য আৰু ত যুক্ত হৈছে। মনোযোগ মনোযোগ বিসৰ্গৰ লগত যোগ হৈ কেৱল য হৈছে। নিযোগ ৰস নিৰস ইয়াতে বিসৰ্গৰ লগত ৰ হৈ কেৱল ৰ হৈছে। তাৰপিছত নিযোগ চিত নিশ্চিত ইয়াতে বিসৰ্গৰ লগত প্ৰথম চ যোগ হৈ তালিবেশ চ আৰু চ যুক্ত হৈছে। গতিকে এইখিনি হল আমাৰ বিসৰ্গ সন্ধি সম্পৰ্কে জানিবলগীয়া কথা। প্ৰিয় অসমবাসী, গতিকে আপোনালোকে মোৰ এই সন্ধি সম্পৰ্কে ভিডিঅ'টো চালে। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত লাইক কৰিব, কমেণ্ট কৰিব, পালে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।